নাগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলং জিলাৰ মিছি বাইলামত ডিমাচা উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত 6 উগ্ৰপন্থী উদ্ধাৰ ব্যাপক অস্ত্ৰ দিলাই মাঞ্জাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত মৃত্যু ডিফুৰ বিশিষ্ট সাংবাদিক ৰাজীৱ মেছ অসমীয়া প্ৰতিদিন কাকত আছাম টক্সৰ নিয়মীয়া সাংবাদিক আছিল ৰাজীৱ কোভিডত আক্ৰান্ত ৰোগী সেৱাৰ বাবে আগবাঢ়ি আহিছে ডিফুস্থিত আৰ্ট অফ লিভিং চেণ্টাৰ ইতিমধ্যে 50খন বিচনা সাজু কৰি তোলা হৈছে আশ্ৰমখনত নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ নাগালেণ্ড অসম সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ ধনশিৰি থানাৰ অন্তৰ্গত মিছি বাইলামত শনিবাৰে জিলা আৰক্ষী উচ্চ পৰ্যায়ৰ নেতৃত্বত চলা এক অভিযানত ডিমাচা উগ্ৰপন্থীৰে প্ৰচণ্ড গুলীয়াগুলী হয় ধনশিৰি মিছি বাইলামত শনিবাৰ গোটেই নিশাত কাৰ্বি আংলং জিলা আৰক্ষীৰ নেতৃত্বত চলা এই বিশাল অভিযানত গুলীৰে প্ৰত্যুত্তৰ দি DNLA 6 উগ্ৰপন্থীৰ সেনা আৰক্ষীৰ গুলীত নিহত হয় শনিবাৰে নিশাৰ পৰা দেওবাৰ পুৱালৈ চলা এই প্ৰচণ্ড গুলীয়াগুলীত 6 ডিমাচা উগ্ৰপন্থী তথা DNLA সদস্য নিহত হয় লগতে উদ্ধাৰ হয় ব্যাপক অস্ত্ৰ শস্ত্ৰ ইয়াৰ পিছত দেওবাৰে পিয়লি ধনশিৰি থানাত আয়োজিত সংবাদ মেলত কাৰ্বি আংলং DIG সত্য ৰায় হাজৰিকাই যোৱা নিশাৰ অভিযানৰ সন্দৰ্ভত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যে মন্তব্য প্ৰকাশ কৰি এইদৰে কয় নাগালেণ্ড ক্ৰছ কৰিব তো আপোনালোকে জানে ধনশিৰি নদীখন পাৰ হ'লে এইফালে আমাৰ মিছি বাইলাম এৰিয়া মঙলামুখ এৰিয়া পৰে আৰু ডুবি দিছে যোনটো জেগাত ঘটনাটো হ'ল এইফালে ক্ৰছ কৰি আহোঁতে এটা ডাঙৰ DNLA গ্ৰুপক আমাৰ এম্বুছত থকা পাৰ্টীয়ে আৰ্মি আৰু আছাম পুলিচৰ পাৰ্টীয়ে চেলেঞ্জ কৰোঁতে আমাক ফায়াৰ কৰে আৰু ইন ৰিটেলিয়েশ্যন আমি যেতিয়া ফায়াৰ কৰোঁ তেতিয়া সেই সময়ত আমি চাৰ্চ কৰিব পৰা নাছিলোঁ জেগাটো তো পুৱতি নিশা যেতিয়া পোহৰ হৈছে তেতিয়া আমি চাৰ্চ কৰি 6টা DNLA কেডাৰ আৰু যথেষ্ট সংখ্যক আমি AK চিৰিজৰ ৰাইফল .303 ৰাইফল গ্ৰেনেড আৰু স্মল আৰ্মছ পিষ্টল আমি ৰিকভাৰ কৰিছোঁ আৰু এই দুটা পাৰ্টিটো আপোনালোকে জানে আজি ইলেকশ্যনৰ আগতে অমিত মুনিচাক গুলীয়াই হত্যা কৰিছে আৰু 15 তাৰিখে সঞ্জয় ৰংফাৰক হত্যা কৰা তাৰ মাজৰে এজন আইডেণ্টিফাই আছে তামিল বুলি ইয়াৰে এজন কেডাৰ গতিকে 6জন কেডাৰ আমি এতিয়ালৈকে আইডেণ্টিফাই কৰিছোঁ মিছি বাইলাম বোলে জাগাটো ঘৰ নাজানো আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ ইয়াতে কেইজন মৰিছে 6জন 6জন কি হয় কেইজন 6জন চিনি নাপালো ডিমাচা নেকি উগ্ৰপন্থী হয় কি উগ্ৰপন্থী এইটোতো DNLA এইটো কিমান সময়ত হৈছে ৰাত প্ৰায় 2টামানত হৈছে নেকি ৰাতিপুৱা মংগলে ৰিপৰ্ট কাট নিউজ দিলাই মাঞ্জাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু ডিফুৰ বিশিষ্ট সাংবাদিক ৰাজীৱ মেছ অসমীয়া প্ৰতিদিন কাকতৰ নিয়মীয়া সাংবাদিকৰ উপৰিও বৈদ্যুতিক চেনেল আছাম টক্সৰ নিয়মীয়া সাংবাদিক আছিল ৰাজীৱ মেছ মৃত্যুৰ সময়ত সাংবাদিকগৰাকীৰ বয়স আছিল ৪৫ বছৰ জানিব পৰা মতে শনিবাৰে দিলাইলৈ বিশেষ কামত ওলাই গৈছিল সাংবাদিক ৰাজীৱ মেছ লগত আছিল ৰাজ থাপা নামৰ এজন ফটো সাংবাদিক নিশা প্ৰায় 10:30 বজাত ডিফুৰ স্বগৃহলৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজৰ বাহন চলাই ঘূৰি আছিল ৰাজীৱ অহাৰ পথত ট্ৰাক এখনত খুন্দা মাৰি এইদৰে ভয়াৱহ দুৰ্ঘটনাত পতিত হয় গুৰুতৰভাৱে আহত সাংবাদিকগৰাকীক লগে লগে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ নিয়া হয় যদিও অৱশেষত জীৱন মৃত্যুৰ সৈতে কিছু সময় যুঁজ দিয়াৰ পিছত মৃত্যুৰ ওচৰত হাৰ মানে সাংবাদিক ৰাজীৱ সাংবাদিকগৰাকীৰ শৱদেহ ঘূৰাই লৈ অনা হয় ডিফুৰ স্বগৃহলৈ আনহাতে ৰাজীৱৰ সংগী ৰাজ থাপা এই দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৰাজ বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাত কোভিড আক্ৰান্ত ৰোগীৰ মানৱীয় সেৱাৰ আগবঢ়াবৰ বাবে আগবাঢ়ি আহিছে ডিফুত থকা আৰ্ট অফ লিভিং চেণ্টাৰে প্ৰয়োজনীয় সা সুবিধাৰে সাজু কৰি তোলা হৈছে কোভিড ৰোগীৰ বাবে 50খন বিছনা মহামাৰী কোভিডৰ দ্বিতীয় ঢৌত হাহাকাৰ কাৰ্বি আংলংবাসীৰ বাবে এটা ভাল খবৰ কোভিডত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াবৰ বাবে সাজু আৰ্ট অফ লিভিং চেণ্টাৰে ইতিমধ্যে কোভিড ৰোগীক সেৱা আগবঢ়াবৰ বাবে 50খন বিছনা সাজু কৰি তুলিছে কোভিড ৰোগীৰ সেৱাৰ বাবে প্ৰয়োজনীয় অক্সিজেন চিলিণ্ডাৰ পিপি কিট হেণ্ড গ্লোভছ অক্সিমিটাৰ মাস্ক 100টা ভেণ্টিলেটৰ ইত্যাদি অতি প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে মুম্বাইৰ পৰা ডিফুলৈ আহি আছে শ্ৰী কোভিড কেয়াৰ চেণ্টাৰ এই সমূহ সঁজুলি আহি পালে কোভিড ৰোগীক সেৱা আগবঢ়াব উল্লেখ্য গুৰুদেৱ শ্ৰী ৰবি শংকৰৰ অনুপ্ৰেৰণাত দেশৰ কেইবা ঠাইতো এনে সেৱা আগবঢ়াবৰ বাবে সাজু হৈছে গুৰুৰ একান্ত অনুগত শিষ্য তথা সমাজ সেৱক মোহন তাৰৈ কাৰ্বি আংলঙৰ ডিফু আৰ্ট অফ লিভিং চেণ্টাৰ কোভিড কেয়াৰ চেণ্টাৰ গঢ়ি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ উদ্যোগ গ্ৰহণ কৰিছে নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ সমস্যা সমাজিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chora lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Ko pipo no bong. Pipo lote. Igar koi ni pok cukor elo ti men doy nang nam bidam thani cica kon elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke. Dam lang no hi kilong beng puji mini. Pok cukor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy ke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame Humring North. Anso se kachini jiaphan abiar kipia number along Humring tame. প্ৰতিবেদনত পুনৰ বাতৰি মজিয়া কাৰ্বি কলা সংস্কৃতিৰ সাধক তথা কেচিএছ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন উপসভাপতি পুৰা সিং তাৰো ইহ সংসাৰত আৰু নাই দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত সাংস্কৃতিক কৰ্মী তথা অভিনেতা গৰাকী ডকমকাত তাৰো গাঁৱৰ নিজ বাসগৃহত যোৱা দুপৰ নিশা প্ৰায় 1:50 মৃত্যু ঘটে বিশিষ্ট সাংস্কৃতিক কৰ্মী বুৰা সিং তাৰো জীৱনকালত টেকেলাং জোন মাণ্ডলিক কেচিএছৰ উত্তৰৰ বাবে অশেষ কষ্ট কৰিছিল সমান্তৰালভাৱে কেচিএছ কেন্দ্ৰীয় কমিটিৰ উপসভাপতিৰ দায়িত্ব থাকিও কাৰ্বি লোক সংস্কৃতি তথা লোক কলা কবি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে দেহে কেহে পৰিশ্ৰম কৰা কেইবাজনৰ মাজত এজন হৈ যথেষ্ট অৰিহণা আগবঢ়াইছিল ইয়াৰ উপৰিও কাৰ্বি কথা ছবি তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ছবি ৱছ বিপদ বলিষ্ঠ অভিনয় কৰি দৰ্শকৰ মন মোহিছিল তাৰ পিছত ক্ৰমে কাংহন কিলিং সংকেত থং নকবে হাইমো আদি কিংবদন্তিমূলক কথা ছবিৰ উপৰিও ঔপন্যাসিক ৰংপং টাঙৰ ৰং মিলি হাঁহিৰ জনপ্ৰিয় উপন্যাসৰ আধাৰত নিৰ্মিত টেলিভিছনৰ ধাৰাবাহিকতো আদি অভিনয় কৰিছিল বিশিষ্ট অভিনেতা তথা কাৰ্বি সংস্কৃতিৰ সাধক বুৰা সিং তাৰৰ মৃত্যুৰ খবৰে সমগ্ৰ কাৰ্বি আংলং জিলাত বিয়পি পৰিছে শোকৰ ছাঁ
নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কোভিডৰ ভয়াৱহতাৰ কথা শুনি বা দেখিও একাংশ লোক এতিয়াও সাৱধান নহয় চৰকাৰে জাৰি কৰা কোভিড প্ৰটোকলৰ বিধানগ্ৰস্ত দেখুৱাই সামগ্ৰী কিনাৰ নামত উবৰ খাই পৰা দেখা গৈছে সৰিয়জান বজাৰত কোভিডৰ ভয়াৱহতাৰ কথা শুনি বা দেখিও একাংশ লোক এতিয়াও সাৱধান নহয় চৰকাৰে জাৰি কৰা কোভিড প্ৰটোকলক বিধানগ্ৰস্ত দেখুৱাই সামগ্ৰী কিনাৰ নামত উবৰ খাই পৰা দেখা গৈছে সৰিয়জান বজাৰত আনহাতে কোভিড ভয়াৱহতাৰ প্ৰতি সচেতন সৰিয়জান বজাৰ কমিটিয়ে গ্ৰাহকক একে ঠাইত ভিৰ নকৰিবলৈ তথা কোভিড প্ৰটোকল পালনৰ ঠিক নিয়ম নীতি বান্ধি দিয়া হৈছিল তাকো সামগ্ৰী কিনাৰ উৎসাহত জনতাই সকলো পাহৰি এইদৰে ঠাহ খাই পৰিছে বজাৰত আনহাতে মহামাৰী কোভিডত কেৱল বোকাজান মহকুমা অঞ্চলতে প্ৰায় প্ৰত্যেক দিনে 20 জনৰ পৰা 30 জন লোক কোভিডত আক্ৰান্ত হয় এনে পৰিস্থিতিত সৰিয়জান বজাৰ এই দৃশ্যই কৰোনাৰ দ্বিতীয় ঢৌৰ অধিক ভয়াৱহতা কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ